Question number 1. ক্ষীণ ছোৱালীবোৰক কেনেকৈ কৰিলে চকু পানী ওলাই যায়? উত্তৰ, ছোৱালীজনীক আঁঠুৰ পৰাই পিছফালৰ পৰা স্পীডত 20 মিনিট কৰিলে কান্দি যাব। Question number 2. মহিলাবোৰৰ গোচত কি লগাই মিলন কৰিলে বহুত বেছি মজা লাগে? উত্তৰ, ভেচলিন ক্ৰীম লগাই কৰিলে বহুত বেছি মজা লাগে। Question number 3. আপোনাৰ পত্নীয়ে যদি আপোনাৰ মালটো খাবলৈ টান পায় তেনেহ'লে আপুনি কি বুজিব? উত্তৰ, আপোনাৰ মালটো সৰু কাৰণে আপোনাৰ পত্নীয়ে খঙতে খাবলৈ টান পায়। Question number 4. বিবাহিত মহিলাবোৰৰ গোচখন কিয় ইমান ক'লা হৈ পৰে? উত্তৰ, কিয়নো বিবাহিত মহিলাবোৰে বেছি মতাটোৰ সৈতে মিলন কৰে কাৰণে। Question number 5. কোনবোৰ ছোৱালীৰ সোনকালে মালপানী ওলাই যায়? উত্তৰ, যোনবোৰ ছোৱালীয়ে বেছিকৈ মিলন নকৰে।